কবিতাৰ শিৰোনাম আহিবলৈ দিয়া এনেকৈ জনাক। কবি বাণীকান্ত লহকৰ। কথা আছিলে জনৰ পোহৰে বগুৱাবাই খেলা কৰিব অস্তপ্ৰহৰৰ ৰাত্ৰি। কথাৰ বায়ুত খিচিৰি মিচিৰিকৈ ভাই উঠিব অস্তৰাগৰ সংগীত। যদি হঠাতে কপি উঠিলহেঁতেন তোনৰ পৰা কাৰ উলিওৱা হাত, হৰবিদ্যা নহলহেঁতেন মায়া মৃগ, নাপালোহেঁতেন জীয়াটো যাতনা। তুমি ফুলিছা ৰক্ত গোলাপ হৈ আৰু খোজ খাবলৈ হাতত বান্ধি ললো নিয়তিৰ বাট। যি বতাহে এফালৰ পৰা মহতিয়াই নিছে তাক মই পাণ্ডুৱে ৰখাব নোৱাৰো। মাছক শাকেৰে থকা বৃথা চেষ্টা। যি পোহৰ ৰশ্মিয়ে উদ্ভাসিত চগা হৈ যা যাবলৈ এবাৰলৈ পাহৰি যাম মানৱী জনমৰ সকলো যাতনা। শূন্য টোপঙি পখিলাৰ দৰে মধুৰ গীতৰে লহৰে লহৰে পাখি দুখন কবাই ধপ ধপাই ফুলৰ ৰেণু চুমিবলৈ আকন্ত প্ৰয়াসী বলিয়া মই। আজি ধন্য হল ভূমাতৃ প্ৰাণৰ তৃষ্ণাতে সতৃষ্ণা নয়নে ঘনে ঘনে ছুটি হৈ আহিছে আশপাশৰ মোহনীয়া বায়ু। তোমাৰ বুকুৰ মাজতে মাদ্ৰী শুম চিৰদিনৰ বাবে। তোমাৰ বুকুৰ মাজতে মাদ্ৰী শুম চিৰদিনৰ বাবে।